बिजनी साहाबघाटनि खैरगुरियाव एसएसबीनि सं दाननायाव मोसानि बिगुर आरो मैनि सालाय बायदि जुनारनि अंगफोरजों लोगोसे सासे सुबुंखौ हमनो हादों। हमजानाय सुबुंनि मुङा अनसुमा खेरखातारि। चिरां जिल्ला बिजनी भारत भुटान सिमनायाव सिखावै फलान खालामनाय आयेन बेरेखायै जुनारफोरनि अंगफोरखौ लानानै फालांगि खालामनाया सोलिबोबाय थाबोदों। बिनि गेजेरावनो थांनाय मैया शुक्रबारनि बेलासि समाव 15 नं एसएसबी एल्फा कम्पानिनि सामलायगिरि उमेश कुमारनि दैदेननायाव भुटान सीमा ओनसोलाव नांनानै थानाय साहाबघाटनि खेरबारियाव सं दाननानै अनसुमा खेरखातारि मुंनि आयेन बेरेखायै जुनारफोरनि अंगफोरखौ फालांगि खालामग्रा फलानखौ हमनो हादों। हमजानाय सुबुंनि न'निफ्राय मोसानि बिगुर, खर', बेगें, मैनि सालाय, आथिं, खोमा आरो मोसानि हाथाइ बायदि जुनारनि अंगफोरखौ मोननो हादों। दा बे समाव एसएसबी हानजाया हमजानाय सुबुं आरो जुनारफोरनि अंगफोरखौ फानबारि पुलिस थानायाव गथायना होदों होनना खौरां मोननाय जादों। না জানি নতুন বজাৰ না জানি কিলোমিটাৰ আৰু ওচৰত কি আছিলে বডিও আছিল নেকি নকল এইবোৰ আছিল আৰু কিবা আছিল নেকি ওচৰত য'ত উঠাইছে কি একো নাই হা একো নাই আৰু বুজি নাপাই গা ফ্লেশ এইটো নোৱাখে অকল এইবোৰ আছিলে এই পচাই কি পচা পচাতে গোন্ধ দিয়ে পোৱা হৈছে আৰু এইবিলাক এনেকুৱা আৰু এইবিলাক তাৰিখ মনত আছে নেকি কিতা পাইছিলে তাৰিখটো মনত আছে তাৰিখ নাই না আমাৰ হাজিৰা কৰি থাকি ক'ত তাৰিখ বাৰাই মনত নাথাকে না আমাৰ অনসুমা কি লিখে কেকাতারি বয়স কিমান হ'ব নেকি কম বয়স আৰু ৰাজীৱ ৰাজীৱ কি লিখে বসুমতাৰী তাৰ বয়স কিমান হ'ব গম পায় 26 মান হ'ব আৰু এজন মেনলা কি লিখে মুসাৰী বয়স কিমান হ'ব 30 মান হ'ব নাকি ঠিক আছে কিছুদিন পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা হাতী চোৰাং চিকাৰীৰ কবলত পৰিছে। আজি যেহেতু এখন পানবাৰী থানাৰ অন্তৰ্গত খুৰাগুৰিৰ পৰা এজন লোকৰ গৃহৰ পৰা বাঘৰ ছাল বৃহত্তৰ উদ্ধাৰ হয়। কি ক'ব এই ক্ষেত্ৰত? এতিয়া এটা মানুহ ধৰা হৈছে অনসুমা খেৰখাতাৰি এইটো এছএছবি ধৰিছে আৰু আমি হেণ্ড অভাৰ লৈছোঁ এতিয়া তো এতিয়া আমি ইনভেষ্টিগেশ্যনটো ফাৰ্ডাৰ কৰিম চ' আপোনাক ফাৰ্ডাৰ ইনফৰ্মেশ্যন আমি প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰাৰ পিছতে দিব পাৰিম তো যেতিয়া ইনফৰ্মেশ্যন পাম আমি প্ৰপাৰ আপোনালোকক দিয়া যাব। যেহেতু পূৰ্বতো বহুত চিকাৰী ইয়াৰ পৰা আত্মসমৰ্পণ কৰিছে কিন্তু এতিয়াও এই অঞ্চলত চোৰাং চিকাৰী আছে বুলি এতিয়া ধাৰণা কৰা যায়। যিহেতু এই অঞ্চলত কিছুদিন পূৰ্বে এক ঘটনা সংঘটিত হ'ল যে আকৌ এজন বৃহত্তৰ বাঘৰ ছাল উদ্ধাৰ হ'ল। ইয়াত অনুমান কৰিব পৰা যায় সেই অঞ্চলত নিশ্চয় চিকাৰী আছে। আমি চাওক আমি নিজৰ ট্ৰাই কৰি আছোঁ চবেই ডিউটি কৰি আছোঁ বাট যেতিয়া প্ৰব্লেমটো আহিছে তো ইয়াৰ সলিউশ্যন কৰিব আমি ট্ৰাই কৰি আছোঁ চ' চাওঁ আমি বাছ ভাবিব পাৰোঁ কি ফিউচাৰ এই প্ৰব্লেমটো আৰু নাহক চ' ইনভেষ্টিগেশ্যনটো হওক যদি আমি প্ৰপাৰলি ধৰিব পাৰোঁ দেন ইন ফিউচাৰ নহওক সেইটোৱে কৰিব পাৰিম। এই ঘটনাৰ লগত বাহিৰৰ কোনো দুষ্ট চক্ৰৰ জড়িত থকাৰ সন্দেহ হয় নেকি? নাই সন্দেহ একো নাই ইনভেষ্টিগেশ্যনটো কৰাৰ পিছতে আমি ক'ব পাৰিম আপোনাক। আগন্তুক দিনত কেনেধৰণৰ ব্যৱস্থা ল'ব? ইনভেষ্টিগেশ্যন হৈ লওক তাৰপিছত আপোনাক ফাৰ্ডাৰ ইনফৰ্মেশ্যন দিম এনেই কৈ লাভ নাই ন।